নমস্কাৰ ডিজিটেল স্কুল অসমলৈ আপোনালোকক আকৌ এবাৰ নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি বিষয়ে। এই আঁচনিখনৰ অধীনত যে যিসকলে কাম কৰে কৰ্মকুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি। এই আঁচনিৰ অধীনত যে যিখিনিয়ে কৰ্ম কৰি জীৱিকা নিৰ্বাজন কৰিছে, কোনোবাই ধৰি লওক কমাৰ হয়, ধৰি লওক কাঁহৰ বাচন বৰ্তন বনালে, কোনোবাই কি বুলি কয় কুমাৰ হয়, কমাৰ হয় আদি, এই সকলোখিনি যিখিনি আছে, কোনোবা বাঢ়ৈ হয়, বাঁহৰ বাচন বৰ্তন বনালে, এই যিকোনো শিল্পীলে তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। আৰু এই স্বীকৃতি প্ৰদান কেনেকৈ কৰিছে আমি সেইটোৰ ওপৰতে পঢ়িম। ইয়াত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প, মানে কেন্দ্ৰীয় চৰকাৰে 13,000 কোটি টকাৰ এই আঁচনিখনত খৰচ কৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত। কেনেকৈ কৰিব? নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। আপোনাৰ ওচৰত যদি CSP আছে, আপোনালোকৰ ওচৰত CSP আছেই, সেই CSPতহে পঞ্জীয়ন কৰিব পাৰি। মানে কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট ওচৰতে আছে ধৰি লওক, বা CSP বেংকতো নহয়, CSP বা CSC ইয়াত কৰিব পাৰিব, CSC। তো হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান। যিসকলে পাব তেওঁলোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ বা পৰিচয় পত্ৰ লাভ কৰিব। তেওঁলোকক দক্ষতাৰ বিকাশ আৰু প্ৰশিক্ষণো দিব পাৰিব, তেওঁলোকে আৰু ভালকৈ কৰিব পাৰিব, সেই উদ্দেশ্যে প্ৰশিক্ষণ দিব পাৰিব। লগতে যন্ত্ৰ পাতি কিনিবৰ কাৰণে 15,000 টকা উদগনি দিব মানে। আৰু লগতে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। দুটা পৰ্যায়ত দিব, 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। লগতে আপোনালোকে গুৰুত্ব দিব যে ওচৰৰ DIC আছে, যিখিনি DIC আছে, DICত আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচে DICত এতিয়া ফৰ্ম জমা লৈ আছে, আজিৰ তাৰিখত জমা লৈ আছে, তাত এপ্লাই কৰিব পাৰিব। তাত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, ফটো ID, লগতে কি কাম কৰে সেইখন প্ৰমাণপত্ৰ গাঁওবুঢ়াৰ পৰা আপোনালোকে লিখাই ল'ব পাৰিব। যদি আপোনালোকৰ ধৰি লওক কোনোবাই কুমাৰ কৰে, কোনোবাই কমাৰ কৰে, এখন ID থাকে মানে, যাৰ নাই গাঁওবুঢ়াৰ পৰা লিখাই লৈ পেলাই আপোনালোকে জমা কৰিব ওচৰৰ DICত। আৰু কোনসকলক দিব সেইটো চাওক, কোনসকলক দিব আমি চাওঁ যে কাঠ মিস্ত্ৰীক দিব, যিসকলে কাঠৰ কাম কৰে তেওঁলোকক দিব, নাও নিৰ্মাতা, নাও যিকোনে বনায় তেওঁলোকক দিব, অস্ত্ৰ শস্ত্ৰ নিৰ্মাতাকো দিব, কমাৰক দিব, আমাৰ লোহা কাম কৰা সকলক, হাতুৰী বা সঁজুলি নিৰ্মাতাসকলক দিব, তলা নিৰ্মাতা কৰাসকলক দিব, সোণাৰীসকলক দিব, মৃৎশিল্পীসকলক দিব, ধৰক কুমাৰৰ কাম যিখিনি কৰে, ভাস্কৰ্য শিল্পীক দিব, মূৰ্তি বনোৱাসকলক দিব, মুচি বা জোতা চেণ্ডেল যিসকলে বনায় তেওঁলোকক দিব, ৰাজমিস্ত্ৰীসকলক দিব, জুৰি মেট ঝাৰু নিৰ্মাতাসকলক দিব, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাণ কৰাসকলক দিব, নাপিতসকলেও পাব, মালা নিৰ্মাণ কৰোঁতা, ধোবা, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতাসকল হৈছে আমাৰ শ্ৰদ্ধাৰ বিশ্বকৰ্মাসকল আৰু এওঁলোকৰ কষ্টৰ ফলতে আমি আজি সেই সুবিধাখন লাভ কৰিছোঁ। গতিকে আমি আমাৰ এই গ্ৰুপৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা জনাওঁ, আৰু লগতে আমি ঈশ্বৰৰ ওচৰত কামনাও কৰোঁ যে সকলোকে এই আঁচনিৰ অধীনত তেওঁলোকে নিজৰ চেষ্টা কৰি কিবা এটা লাভ কৰক। নিজে খালি এপ্লাইটো কৰিব, আপোনালোকে এপ্লাই কৰিলেহে সুবিধাখিনি পাব। আৰু যদি কিবা জানিবলগীয়া থাকে আমাৰ ইয়াত কমেণ্ট কৰিব। লগতে আমাৰ ফেচবুক, হোৱাটছএপ সকলোতে আছে, পেজ আছে, আপোনালোকে তাত কমেণ্ট কৰিব, আমি ৰিপ্লাই কৰিম আপোনালোকক। ধন্যবাদ। আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব। লগতে আমি আপোনালোকক
এপ্লাই কৰিবৰ কাৰণে অনুৰোধ জনালোঁ।